যি অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে আজি অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী আমাৰ যুৱ কবি লেখকসকলক লৈ উন্মিলন অনুষ্ঠানটি আয়োজন কৰিছে। এইটো এটা বৰ আশাবত কথা। এই উন্মিলন অনুষ্ঠানৰ জৰিয়তে আমাৰ নতুন নতুন লেখক লেখিকা কবিসকলক সমবেত কৰি তেখেতসকলৰ মনোভাৱ ব্যক্ত কৰা যি প্ৰচেষ্টা অসম প্ৰকাশন পৰিষদে লৈছে আমি তাৰ শলাগ লৈছোঁ। আৰু আজি মই জ্যেষ্ঠ হ'লেও আজি নতুন লেখক লেখিকাৰ মনৰ অনুভৱখিনি আৰু নতুন কবিসকলৰ তেওঁলোকৰ স্বৰচিত কবিতাসমূহ শুনিম বুলি আজি এই উন্মিলন অনুষ্ঠানত উপস্থিত আছোঁ। মই আজি উন্মিলন অনুষ্ঠানত উপস্থিত থকা সকলো লেখক লেখিকা আৰু তৰুণ প্ৰজন্মৰ কবিসকলক মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আশা ৰাখিছোঁ অসম প্ৰকাশন পৰিষদে এই উন্মিলন অনুষ্ঠানটি গ্ৰন্থমেলাৰ লগতে প্ৰতি বছৰে আয়োজন কৰি আমাৰ নতুন লেখক লেখিকাসকলক উপকৃত কৰি যাব। ধন্যবাদ। এখন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ যি অসম গ্ৰন্থমেলা আমাৰ শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হৈছে, তাৰ উন্মিলন অনুষ্ঠানত উপস্থিত থাকি খুবেই ভাল লাগিলে। আমি আগতে গুৱাহাটীতে অসম গ্ৰন্থমেলাৰ যি অনুষ্ঠান আমি তাক দেখিবলৈ পাওঁ, আমি তালৈ যোৱাৰ বিভিন্ন কাৰণত সম্ভৱ হৈও নুঠে। কিন্তু আমাৰ এই উন্মিলন অনুষ্ঠানৰ জৰিয়তে আমাৰ চুকে কোণে সোমাই থকা আমি যিসকল আমি কাব্য চৰ্চা কৰি আছোঁ বা বিভিন্ন ধৰণৰ গল্প প্ৰবন্ধ লিখি আছোঁ, এই লোকসকলক যে মঞ্চ এখন প্ৰদান কৰিছে সেইটো খুব আদৰণীয় পদক্ষেপ। আৰু আমি আশা কৰিম অসম বুক গ্ৰন্থমেলাৰ এই প্ৰচেষ্টা চিৰযুগমীয়া হওক আৰু আগবাঢ়ি যাওক, তাৰেই কামনা কৰি মই মোৰ কাব্যপুথি হাৰে আছে দিচাং। আচলতে মই দিচাং পাৰৰ এজন কবি আৰু দিচাঙৰ পাৰতে উমলি জামলি ডাঙৰ হোৱা মানুহ, গতিকে মই সেই দিচাংখন বুকুত সদায় বান্ধি ফুৰোঁ। সেইবাবে মোৰ কাব্যপুথিখনৰ নাম হাৰে আছে দিচাং আৰু সেইখন মোৰ প্ৰথম কাব্যপুথি। আৰু তাত সন্নিৱিষ্ট প্ৰতিটো কবিতাত আমাৰ দিচাংখনৰ সুবাস আপোনালোকে লাভ কৰিব। ধন্যবাদ। হাতত ধৰি উঠি গৈছিলোঁ খেলুৱৈ গজা বিশ্বাসৰ ফটফটি, টিলাৰ ওপৰত বহি থকা ভগৱানৰ ওচৰলৈ, হাজাৰ যুগৰ চিনাকি ভগৱান। পূজাৰী অস্ফুট মন্ত্ৰধ্বনিত আমাৰ কলিজাবোৰে ধপধপাইছিল। সেইদিনা খন্তেক বহিছিলোঁ, আৰ চকুৰে ভগৱানে আমালৈ চাইছিল, হাঁহিছিল, হয়তো সুধিছিল কিমান দিনলৈ লৈ ফুৰিম কলিজাত বিশ্বাসৰ নেঘেৰি টিঙি। এসময়ত বেলিটো মূৰত লৈ ঘৰমুৱা হ'লোঁ, কোনেও কাকো সোধা নহ'ল ভগৱানক কি বিচাৰিলোঁ বুলি। থাককচোন নুসুধোঁ, নুসুধাকৈয়ে পূৰ হৈ থাকক ধূপ দীপ নৈবেদ্যবিহীন বিশ্বাসৰ সুৰসু প্ৰচাৰ। ইমানেই। মই বৰ বেছি দীঘলীয়া এই অসম প্ৰকাশন পৰিষদ উৎসাহিত হৈছোঁ, ভাল লাগিছে। প্ৰথমবাৰৰ কাৰণে মই আহিছোঁ এনেকুৱা যুৱ উন্মিলনী অনুষ্ঠানলৈ, ভাল লাগিলে। ধন্যবাদ।
আহিলোঁ সাংস্কৃতিক সন্ধিয়া আছে ফুলেশ্বৰী গাৰ্লছ হাইস্কুলৰ সেয়াই লগতে আহিলোঁ চাম বুলি উপভোগ কৰিবলৈ লগতে ভাইটিটোক পাই ভাল লাগিলে আমাৰ